লাষ্ট কৈছে আমাৰ ৰান্ধনীটো। হেল্ল' এভৰিৱান, আৰু আপোনালোকৰ পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ। আশা কৰোঁ সকলোৰে ভালেই চাগে, নহয় জানো? মোৰো ভালেই বাৰু। আজি যিহেতু জন্মাষ্টমী, সকলোকে মোৰ ফালৰ পৰা শুভ জন্মাষ্টমী। যিহে গৰম পৰিছে, পূৰা ঘাম লাগিছে, কিন্তু ওচৰতে নামঘৰতে আছে, তাত নামলৈ যাম বুলিয়ে ভাবিছোঁ। ইমান গৰম পৰিছে, যাওঁ নিজা হৈছে, তথাপিও এপাকমান যাম আৰু আপোনালোকক দেখাম কি কৰে। যিহেতু বহুত দিনেই হ'ল ভিডিঅ' বনাব পৰা নাই, সৰু সুৰা কিবাকিবি প্ৰব্লেম থাকে ন চবৰে, আৰু ছোৱালীজনীটো ডাঙৰেই হোৱা নাই, আৰু তাইকো চম্ভালিব লাগে বহুত। ব'লক তেন্তে যাওঁ নামঘৰটো ওচৰতে, বেছি দূৰ নহয় বাৰু। দেখি পাব আপোনালোকক দেখাম বুলি ভাবিছোঁ। পাৰোঁ নে নোৱাৰোঁ নেজানো, তথাপি চেষ্টা কৰি চাম বাৰু। ইমান এটা ভিডিঅ' কৰা কিবা নাই ন, অভ্যাস নাই, সেইকাৰণে লাজো লাগে। এয়া আছে আমাৰ গাঁৱৰ নামঘৰটো। সকলোৱে ঘৰা ঘূৰি যাবলৈ হৈছে। এই আমাৰ বাহেঁতিতে বহি আছে বাহিৰত। বাহেঁতকে দেখাইছোঁ। হেল্ল', ভালকৈ কৈ দিয়ক। বাই ভাল দেই। বৰ্তমান আমি এই নামঘৰত বিদায় প্ৰাৰ্থনা গাবলৈ আমি সাজু হৈ আছোঁ। এইটোৱে হৈছে আমাৰ গাঁৱৰ নামঘৰ। সকলো ঘৰা ঘূৰি যাবলৈ হ'লগৈ আৰু চবেই গৈছেগৈ আৰু। নামঘৰৰ পৰা আহি মেলি জিৰালোঁ, হ'ল বা অলপ টাইম অহা। এতিয়া দেখিছেই আন্ধাৰ হ'ল, গধূলি পৰ পৰিছেগৈ আৰু। বাৰীৰ পিছফালে আহি আপোনালোকক দেখাই দিছোঁ বাৰু। এইয়া গৰু, ছাগলী নিব আহিছোঁ, ছাগলী। সেইফালে বেলি পৰা নাই দেই, আমাৰ এইটো চাইডে চাওক, আন্ধাৰ হৈছেগৈ। সেউজীয়া পৰিৱেশ চাই লওক এবাৰ, ধুনীয়া। আন্ধাৰ হ'লেই আৰু অলপ বাকী, বেলিটো নাই পোৱাগৈ আছে। নেক্সট ডে এঠাইলৈ গৈছিলোঁ, আপোনালোকক দেখুওৱা নহ'ল। বাৰ্থডে খাবলৈ গৈছিলোঁ, কিন্তু অলপমানহে ভিডিঅ' কৰিছোঁ, আপোনালোকক দেখুৱাই দিম বাৰু। বাৰ্থডে খাবলৈ আহি পালোঁহি নবৌৰ ঘৰত, তথাপিও অলপ দেখাম বুলি ভাবিলোঁ, তাকে দেখাই দিলোঁ আৰু। বৌক দেখাব নহ'ল, তো ছোৱালী উৎপাত কৰিছে। আজি পূৰা স্পেচিয়েল খানা এটা হ'ব, আপোনালোকক শ্বেয়াৰ কৰিম বা আপোনালোকে চাব বুলি আশা ৰাখিছোঁ। আজি স্পেচিয়েল খানাটো হ'ল এইটো। ৰাতি খানা চীনা হাঁহ আৰু লগত কোমোৰা। এতিয়া খোৱাহে জুতীয়া। বহুত দিন হ'ল চীনা হাঁহ খোৱা নাছিলোঁ দেই, আজি খাম আৰু। মজাকৈ বনাবা দেই, মইতো বনাব নাজানো। এয়া কোমোৰা কাটি আছোঁ হাঁহৰ লগত খাবলৈ। কাটিব নোৱাৰিছে। পাৰিলোঁ। এয়া কোমোৰা ডোখৰকৈ কাটি লোৱা হৈ গ'ল। মাংসখিনি হ'লে এতিয়া বনাব পাৰি আৰু। আমাৰ ৰেডি হৈছেগৈ আৰু। এইখিনি পিঁয়াজ কাটি লৈছোঁ, তাৰপিছত এয়া আদা আৰু ৰহুন পিচি লোৱা, তাৰপিছত এয়া জিৰা মছলা, এইখিনি হালধি আৰু নিমখ সানি লোৱা হ'ল। তাৰপিছত এতিয়া বনাব লাগে আৰু। এইখিনি লোৱা বনাই। ৰচুন, আদা আৰু পিঁয়াজ একেলগে দিয়া হৈছে দেই। বেছি মছলা দিয়া হোৱা নাই, খালি অকল জিৰা মছলাটোহে দিয়া আছে। বেছি দি ভাল নাপাওঁ যে খাই, সেইকাৰণে। আমাৰ মাংস
মিষ্টাৰে বনাইছোঁ দেই। চাই লওক কেনেকৈ বনাই আপোনালোকক দেখাম বাৰু। কেইটামান লৰালোঁ, লৰাই কেনে এতিয়া কোমোৰাখিনি দি দিয়া আছে। ৰান্ধনিও পাহৰি যায় কেনেকুৱা ৰান্ধনিটো। কবি কি কৰিব দিছে? কি কম আৰু এয়া বিয়াখন পাতি লৈ এয়া ভাত বনোৱাহে কাম পৰিছেগৈ আৰু সেই নেদেখাবাচোন। এবাৰ খোৱাহে জুতি আৰু একদম মজা আছে। বহি ল'ম, খাম আৰু তাৰপৰা। কাৰোবাৰ যদি ৰান্ধনি প্ৰয়োজন হৈছে মই কণ্টেক্ট নম্বৰটো দি দিম বাৰু। আপোনালোকে কল কৰিলে হৈ গ'ল, পাই যাব ৰান্ধনি, চিন্তা নকৰিব। মনে দেখাব লৈছে নেকি? এইটো ৰান্ধনিটো লাজ কৰিছে আমাৰ ৰান্ধনিটো। হৈছে আমাৰ ৰাতি চিম্পুল থালিখন। যদি ভাল পায় ভিডিঅ'টি চাই লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।